অপ্ৰিয় সঁচা কথা কোনেও স্বীকাৰ নকৰে। মই খালে কৈছোঁ যে আমাৰ বিজিনী ৰাজ্য, আমাৰ ঝাৰুৱা যিখিনি আছে, ইয়াত বেছিভাগ কোচ ৰাজবংশী মদাহী হয়, কিন্তু মদাহী বুলি ক'বলৈ লাজ পায়, মদাহী বুলি ক'বলৈ লাজ পায়। কোচ ৰাজবংশী এটা বিতৰ্কিত। কিন্তু মই এই কথাটো কওঁ যে আমি এটা সময়ত যেতিয়া সৰুতে বুৰঞ্জী বুজে আমি কোচ কছাৰী লালুং চুতীয়া দফলা মিৰিক এনেকৈ ধৰণে আমি পঢ়িছিলোঁ। ৰাজবংশী বুলি কোনো জনগোষ্ঠী এটা সময়ত নাছিল, কিন্তু আমি এইটো এডপ্ট কৰিলে। যেনেকৈ আজি বড়োসকল, মেছসকলে এটা সময়ত আমাৰ যেনেকৈ বাগেশ্বৰী মন্দিৰ পাৰাত আমাৰ মেছপাৰা আছে, কিন্তু সেই সময়ত সামাজিকভাৱে আমাক সৰু জাতি বুলি অস্পৃশ্যক জ্ঞান কৰিছিল, যাৰ কাৰণে আমি পিছত কি কৰিলোঁ, কিছুমান আমি এডপ্ট কৰি ল'লোঁ। বড়োসকলে যেনেকৈ এতিয়া আধুনিক বড়ো হৈ গ'ল, তেওঁলোকক কছাৰী বুলি কোনেও নকয়, মেছ বুলিও নকয়। আমাৰ ঠিক তেনেকৈ আমি কচি আছিলোঁ, বা আমাৰ যিসকল কচৰে ঠাল, আমাৰ বিজিনী, এতিয়া অপ্ৰিয় সঁচা কথা কোনেও স্বীকাৰ নকৰে। মই খালে কৈছোঁ যে আমাৰ বিজিনী ৰাজ্য, আমাৰ ঝাৰুৱা যিখিনি আছে, ইয়াত বেছিভাগ কোচ ৰাজবংশী মদাহী হয়, কিন্তু মদাহী বুলি ক'বলৈ লাজ পায়, মদাহী বুলি ক'বলৈ লাজ পায়। মই কৈছোঁ যে কোচ আমি এই যে আৰু ধৰ্মীয়কৰণ, আমি পঞ্চানন বৰ্মাৰ যিটো ধৰ্মীয়কৰণ, এইফালে আমি জনজাতিকৰণ বিচাৰিছোঁ, আনহাতে আমি পইতালৈ বামনত্ব গ্ৰহণ কৰি আমি মানে হেৰি হৈ গৈছোঁ। সৰুকে কৈছোঁ যে কোচ ৰাজবংশীসকল জনজাতিকৰণ, বিশেষকৈ আমাৰ চিজিলি বিজিনী যিটো কোচ ৰাজবংশী সন্মিলনীৰ জৰিয়তে আমাৰ আঁতুগাঁও, মূলগাঁও, বৈতামৰ যে প্ৰতি বছৰে ক্ষত্ৰিয় সন্মিলনী পাতে, পইতালৰ যিটো মানে ধৰ্মান্তৰিকতাৰ যিটো ব্যৱস্থা, এইটো সমূলে বন্ধ কৰিব লাগে। আমি পিছত আপোনালোকে এছ টি বিচাৰি থাকিব, বাকী কাইটিয়া নাই বুলি ক'ব, আৰু আপোনালোকে এছ টি বিচাৰি কেনেকৈ হ'ব? মইতো ক'ব খোজো আচলতে এছ টি দিবই নালাগে, আপোনালোকে পইতালৈ ধৰ্মান্তৰিত হৈ থাকিব আৰু ইফালে এছ টি নিৰ্মাণ কৰিব, যাৰ কাৰণে আজি জনজাতি সংগঠনবিলাকে আমাৰ উপলুঙা কৰি আমাৰ এই বিষয়টোৰ আৰু আমাৰ আলোচনাৰ প্ৰয়োজন আছে পিছলৈ নিশ্চয়। কিন্তু মই আচৰিত লাগে যে আমি বা মই ব্যক্তিগতভাৱে যেতিয়া সদু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ, আমাৰ যিসকল মানে সামাজিক ৰাজনৈতিকভাৱে মানে যিখিনি প্ৰতিষ্ঠিত ব্যক্তি, যিসকল লেখা মেলা মানুহ, সেইসকলে কিন্তু আমাক সেই সময়ত যি ধৰণে আমাক গাইডেঞ্চ কৰিব লাগিছিল, আমাক মানে আগুৱাই যাবৰ কাৰণে, এটা ৰণকৌশল কৰিবৰ কাৰণে যি ধৰণে সহযোগ কৰিব লাগিছিল, সেই ধৰণে কিন্তু সহযোগ কৰা নাছিল। আৰু এইটো অভাৱ মই পাইছিলোঁ, আৰু আজিও মই জানো যে আজিৰ বৰ্তমান নেতৃবৃন্দও সেই অভাৱ অভিযোগটো পাই আছে। আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ বুৰঞ্জীৰ কথা কওঁ, আমি সুনীতি চেটাৰ্জীৰ কথা কওঁ, আমি মানে হাতচানৰ কথা কওঁ, বেলেগ বেলেগ, কিন্তু আমাৰ অসমত আমি কেইজন মানুহে কোচ ৰাজবংশী জনগোষ্ঠীৰ বুৰঞ্জীৰ বিষয়ে আমি সমল পাওঁ। আমি অম্বিকা চৰণ চৌধুৰীৰ কথা কওঁ, আমি প্ৰয়াত অৰুণোদয়ৰ কথা কওঁ, আমি ৰাজানদেৱৰ কথা কওঁ, তাৰ বাহিৰেতো আমি বেলেগ আমাৰ সমল নাই। কিন্তু এতিয়া দেখিছোঁ যে নৱপ্ৰজন্মৰ আমাৰ ল'ৰা ছোৱালীকে যিসকলে আজি উচ্চ শিক্ষা গ্ৰহণ কৰিছে, তেওঁলোকে এই সম্পৰ্কত ৰিচাৰ্চ কৰি আছে, তাৰ কাৰণে মই ধন্যবাদ। বা বিভিন্ন জনগোষ্ঠীৰ মানুহ মোৰ ওচৰত আহি বহুতে PhDও ল'লে, বহুত সমলৰ পৰা লৈছে। কিন্তু আমাৰ জনগোষ্ঠীৰ যিসকলে শিক্ষিত, যিসকলে আৰ্থিকভাৱে সচ্ছল, সেইসকলে কোনোদিন কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগ্ৰামখনত জড়িত নাছিল আৰু নাই, আৰু ভৱিষ্যত থাকিব বুলি কিন্তু মোৰ সন্দেহ। কিন্তু সুবিধা লোৱাৰ সময়ত কিন্তু তেওঁলোকে আগতে সুবিধাটো ল'বৰ কাৰণে SC চাৰ্টিফিকেট যেতিয়া 1996 হৈছিল, আমিতো লোৱা নাছিলোঁ, কিন্তু তেওঁলোকে সেই চাৰ্টিফিকেট লৈ IAS IPS হ'ল, বিভিন্ন মানে উচ্চ স্থানত মানে নামভৰ্তি কৰিলে, চাকৰি ল'লে। কিন্তু সেইসকলৰ ওচৰত যেতিয়া আমি সহায় ভিক্ষা কৰোঁ, তেওঁলোকে কিন্তু আমাক উপলুঙা কৰে যে জাতি হিচাপে আমি আগুৱাই যাব লাগে, আৰু আপোনালোকে ST ডিমাণ্ড কৰি গাহৰি পোহা, এই মদ খোৱা, কেঁকোৰা খোৱা, শামুক খোৱা, এই ধৰণৰ আপোনালোকে ডিমাণ্ড কৰিছে বুলি আমাক উপলুঙা কৰা মানুহ আছে।